নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হীৰামণি ব্লগলৈ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মই গৈছিলোঁ মাৰ ঘৰলৈ, জাষ্ট আহি পালোঁ আৰু আহি পায়ে আপোনালোকক এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ, যিটো বস্তু মোৰ বহুত ইম্পৰ্টেণ্ট হৈ আছিল আৰু নাছিল। বহুত ইচ্ছা আছিলে ল'বলৈ। বহুত ডাঙৰ বস্তু নহয়, সৰু বস্তুৱে আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা লাগে মানে কি সকলোৱে চিনিয়ে পায় যিহেতু বস্তুটো। সেইটো হৈছে এইটো, দেখিছেনে বাৰু? ট্ৰাইপড সকলোৰে হয়তো আছেই, কিন্তু মোৰ নাছিল। মোৰ বহুত ইম্পৰ্টেণ্ট হৈ আছিল, সেইকাৰণে এডাল ল'লোঁ আৰু হাজবেণ্ডে মোৰ ইচ্ছাটো পূৰণ কৰিলে, তাৰ কাৰণে থেংক ইউ। আৰু এইডালৰ দাম বহুত বেছি নহয়, 440 টকা। মই এমাজনৰ পৰা লৈছিলোঁ আৰু টেম্পোৰাৰীকৈ মোক এডাল লগা হৈ আছিলে। এইবাৰ কম দামীডালে লৈ চালোঁ, যদি ভাল পাওঁ পিছত বাৰু ভাল চাই এডাল লৈ ল'ম। অকণমান টাইম মই এইডাল ইউজ কৰি চাইছোঁ, বেয়া পোৱা নাই। দুদিনমান ইউজ কৰিছোঁ আৰু পিছত গম পাম। আৰুনো কি ক'ম, বস্তুটো পাই মোৰ খুব বেছি ভাল লাগিছে, কাৰণ যিহেতু মোক লগা হৈ আছিলে আৰু এমাজনৰ পৰা দাদাকেইটাই দিব আহিছিলে যেতিয়া মই তেওঁলোককে খুলি দেখুৱাই দিব দিছিলোঁ কেনেকুৱা কি। মই ভালকৈ নাজানো যিহেতু, আৰু ছিঙি টিঙি গ'লেতো সৰ্বনাশ হৈ যাব, সেইকাৰণে সিহঁতকে দি দিব দিছিলোঁ আৰু তেওঁলোকে দিছিলে কেনেকৈ কি কৰিব লাগে, দি দিছিলে। এতিয়া নিজে পিছত আৰু ঠিক কৰি চাই ল'লোঁ তেওঁলোকৰ দিছে না পাৰিছোঁ নে নাই। তেওঁলোকৰ নিচিনাই হৈছে, পাৰিছোঁ। আৰু অকণমান পিছত লগ পাইছোঁ। মই এতিয়া কাপোৰ কানি সলাই লওঁ, অলপ ফ্ৰেছ হৈ লওঁ। বাই বাই। এইটো কাৰ্টুনত আহিছিল আৰু এইটো ক'লা বেগত আহিছে। বেগটোৰ ভিতৰতে আছে ট্ৰাইপডডাল। মই উলিয়াই আছোঁ। কেনেকৈ ফিটিং কৰি ভিডিঅ' কৰিব পাৰি সকলোতো জানেই, তথাপিতো মই মোৰডাল দেখুৱাই দিছোঁ কেনেকৈ কি কৰিব পাৰি। এই তিনিটা খুঁটাৰ নিচিনা এইকেইটাৰ সহায়তে এইডাল এনেকৈ থিয় কৰি ৰাখিব পাৰি। আৰু এই ক্লিপকেইটা খুলি দিলে আৰু যোনখিনি দীঘল কৰিব পাৰি সেইখিনি ওলাই আহে। ক্লিপকেইটা খুলি দিলে আৰু ক্লিপকেইটা মাৰি থৈ দিলে চুটি হৈ থাকে। মোৰডাল ইমানখিনি দীঘল, 3টা ষ্টেপ আছে। প্ৰথমখিনি চুটি আৰু তাৰে পিছৰখিনি আকৌ অকণমান দীঘল আৰু লাষ্টৰখিনি আকৌ অকণমান দীঘল। আৰু এতিয়া ক্লিপকেইটা মাৰি থৈ দিলোঁ। ক্লিপকেইটা মাৰি নথ'লে দীঘল হৈ যায়ে থাকিব। যিখিনি দীঘল আছে সেইখিনি ওলাই যাব, চুটি কৰি ৰাখিব নোৱাৰিব ক্লিপকেইটা মাৰি নথ'লে। আৰু মেইন বস্তু হৈছে এইটোৱে মোবাইলটো ধৰি ৰাখিব। এই নটটোত খুৱাই ল'ব লাগিব। তাৰপিছত আৰু এইডাল হৈছে মুভমেণ্ট কৰা। আপুনি ভিডিঅ' কৰিলে কিমানখিনি এৰিয়া দেখুৱাব পাৰি বা কিমানখিনি জেগাটো দেখুৱাব পাৰি, সেইডাল এনেকৈ ঘূৰাই ঘূৰাই দেখুৱাই থাকিব পাৰিব। সেইখিনিয়ে আৰু দেখুৱাই ল'লোঁ। হাই, গুড মৰ্ণিং। আজি হয় নেক্সট দিনা ৰাতিপুৱা। কালি ৰাতি মই আৰু একো কথা পতা নহ'ল আপোনালোকৰ লগত, কাৰণ কালি মই মাহঁতৰ ঘৰত যোৱাৰ আগে টাউনলৈ গৈছিলোঁ আৰু তাত কিবা কিবি কাম আছিল। অকণমান কিবা ডক্টৰৰ লগতো কিবা এটা দেখুৱাব লগা আছিল, দেখুৱাই ল'লোঁ। তাৰপিছত আহি মাহঁতৰ ঘৰলৈ, তাৰ পৰা আৰু ইয়ালৈ আহিলোঁ। সেইকাৰণে অকণমান ভাগৰ লাগিছিল, সেইকাৰণে আহি ভাত তাত বনাই আৰু শুয়ে থাকিলোঁ। আৰু আজি হ'ল নেক্সট দিনা। ভাবিছোঁ এতিয়া আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ। আৰু ৰাতিপুৱা কাম বন অকণমান কিবা কিবি আছিল, কৰি ল'লোঁ। আৰু এটা থ্ৰেডিং কৰিবলৈ আহিছিলে, সেইটোকো কৰি দিলোঁ। আৰু এতিয়া যাম ৰুটি বনাবলৈ। আৰু দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাই যাওঁ আপোনালোকক। তেনেহ'লে পিছত লগ পাই আছোঁ। এতিয়া বাজিছে 11:15। মই ৰুটি দি আজৰি হৈ আহিলোঁ আৰু হাজবেণ্ড গৈছিল টাউনলৈ। এইকেইটা ফুলৰ পুলি লৈ আনিলে। এইকেইটা এতিয়া ৰুব লাগিব। যোনকেইটা বটলত আছে সেইকেইটা নহয়, যোনকেইটাত প্লাষ্টিক মেৰাই আছে সেইকেইটা। এতিয়া তেওঁ বটলকেইটাত ৰং দিব। ৰং দিয়াৰ কাৰণে ৰঙো লৈ আহিছে। এতিয়া ৰংখিনি মিলাই আছে। এতিয়া বটলখিনি কাটি লৈছে, তাত ৰংখিনি মাৰি ল'ব আৰু তেনেকৈয়ে ৰুব বুলি ভাবিছে। এনেই পইচা ভৰি টাব কিনি আনি ৰুই থকাতকৈ এনেকৈও ৰুব পাৰি, একেইটো হয়। ৰং মিক্স কৰা হয়।
এইটো পুলি আগতে ৰোৱাই আছিল, মই দেখুৱাইছিলোঁ। আৰু এইটো এতিয়া খুলি মেলি আৰু লগাবলৈ তেনেকৈ টাইমো নিমিলে, সেইকাৰণে এনেকৈয়ে ৰং কৰিব। প্ৰথমতে যিখিনি বালি লাগি আছিল সেইখিনি মচি লৈছে, তাৰপিছত এতিয়া ৰং কৰি দিব। ৰং মিলাই হৈ গৈছে আৰু এতিয়া বটলকেইটাত ৰং কৰি আছে। আৰু বটলকেইটাৰ ৰংখিনি হাতত লাগিব বুলি বটলটোৰ ভিতৰ চাইডেদি হাতখন সোমাই লৈছে আৰু তেনেকৈ ৰংখিনি কৰি আছে। আৰু ডাঙৰ ডাঙৰ বটলত আপোনালোকে এনেকৈ কৰিব পাৰিব, চাবচোন কৰি। প্ৰায় ৰংখিনি কৰি শেষ হ'বৰ হৈছে। বাকীকেইটা ৰং কৰা হৈ গৈছে আগতে, এই দুটা বাকী আছিলে, এই দুটাও কৰি ল'লে। এয়া চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া ইয়াৰ পিছত কি কৰে সেইখিনি দেখুৱাই আছোঁ। এতিয়া মোৰ গোটেইখিনি ৰোৱা হৈ গ'ল আৰু এইডাল মই পাতফুল বুলিয়ে জানো, কি হয় নামটো জনাবচোন। ইয়াৰো পোখাখিনি ৰুব পৰা হৈছে, মাজত ঘন হৈছে। আৰু এইডাল গেন্ধাই ফুলডাল, আৰু মই এনেকৈ পকাত পেপাৰ পাৰি পাৰি লৈছোঁ, কাৰণ টাবকেইটা ভালকৈ শুকোৱা নাই, ৰংখিনি পকাত লাগি লাগি যায়, সেইটো কাৰণে পেপাৰখিনিৰ ওপৰত থৈছোঁ, যিহেতু পেপাৰখিনিতে লাগিব ৰংখিনি। আৰু এইডাল অকণমান লেংলিঙীয়া হৈ গ'ল, কাৰণ পোখাকেইটা কাটি কাটি ৰোৱা গৈছে। আৰু কেইটামান পোখা ওলাইছে, এইকেইটাও ৰুব পৰা যাব কেইদিনমান পিছত। আৰু বিশেষকৈ মই টাবকেইটা খুব বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু আপোনালোকে এনেকৈ বনাব পাৰিব ঘৰতে, কিনি ননাকৈও হ'ব। আৰু এইডাল ৰঙা কুকুৰাজোপা, এইডালো খুব বেছি মৰম লগা হয়। আৰু এইডাল গেন্ধাই ফুলডাল, দুটা কালাৰ আছে, বেছি মৰম লাগিছে সেইকাৰণে। এইডালো লেংলেঙীয়া হৈ যোৱাডালৰে এটা অংশ কাটি আনি এনেকৈ ৰুইছোঁ, বাচিছে। এই ফুলকেইডাল কিন্তু বহুত বেছি যত্ন ল'ব নালাগে, কেৱল অকণ অকণ পানী দি থাকিলেই হৈ যায়। মই গোবৰ আৰু মাটিয়ে দিছোঁ, তাৰ বাহিৰে একো দিয়া নাই, আৰু মাজে মাজে পানী দি থাকোঁ। আৰু এইডাল হালধীয়া কুকুৰাজোপাডাল, এইডালো মৰম লাগে। এইখিনিয়ে এনেকৈ গোটেইখিনি লগাইছোঁ। আৰু যদি পিছত লগাওঁ তেতিয়াহ'লে দেখুৱাম, কিছুমান পুলি আনি ৰুম বুলি ভাবিছোঁ, যদি ৰোৱা হয় আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এই সকলোৱেতো ঠাণ্ডা খাই ঠাণ্ডা খাই বটলটো পেলাই দিয়া যায়, ইমান ডাঙৰ ডাঙৰ বটলকেইটা কাটি আনি এনেকৈ ৰুবচোন। বটলটো মাজতে কাটি কালাৰ কৰি এনেকৈ ৰুই দিব, খুব বেছি ভাল লাগে পিছত দেখিবলৈ। আৰু মানি প্লাণ্টডাল এনেকৈ ইয়াতে ৰুইছোঁ, গ্ৰিলত এনেকৈ বগাই যাব পাৰিব তেতিয়াহে। আৰু এই বটলটোত মই পদিনা আৰু বঙলা ধনিয়া ৰুইছিলোঁ, এইখিনিও ইয়াতে ৱালৰ ওপৰতে তুলি দি দিছোঁ। আৰু মোৰ খুব বেছি মৰম লগা পুলিটো হৈছে এইটোৰ পৰাই মই বহুত বেছি ৰুইছোঁ কাটি কাটি। আৰু এটা পোখা আছে, এইটোও ৰুব পাৰিম কেইদিনমান পিছত। আৰু এইটো এইখিনি দেখুৱাইছোৱে। আৰু এইটো হ'ল বিচনাৰ আগত মই এনেকৈ ৰুই থৈ দিছোঁ, সেই পুলিটোৰে দুটামান শিলগুটি এনেকৈ দি দিছোঁ, দেখিবলৈ ধুনীয়া হয়। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব।